এতিয়া হাই বন্ধুসকল নমস্কাৰ আজি মই নতুন ভিডিও এটা লৈ আকৌ আহিছো এয়া আজি আকৌ এটা আনবক্সিং কৰিবলৈ গৈ আছো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো তাকে এইটো বস্তুটো আজিৰ বস্তুটো আনবক্সিং কৰিবলৈ মই দেখাই দিছো কি বাৰু কোনো সকে গম পোৱা নাই এতিয়ালৈকে মই এইটো খুলিবলৈ গৈ আছো এইটো হৈছে বয়া মাইক মই নতুনকৈ যেতিয়া ইউটিউব চেনেল এটা খুলিবলৈ লৈছো গতিকে এই কাৰণে মই মাইকটো আনি লৈছো কাৰণ এই মাইকটো খুবেই ভাল কাৰণ এই মাইকটোৰ দ্বাৰা আমাৰ মাতবোৰ স্পষ্ট হ'ব গতিকে আনি লৈছো আৰু আপোনালোকক মাতটো ধুনীয়া কৰিবৰ বাবে আপোনালোকক দেখাবৰ বাবে এইটো আনবক্সিং কৰিবলৈ মই চাবি এটা লৈ লৈছো কটাৰী চটাৰী বিচাৰি থকা নাই গতিকে আনবক্সিং কৰিবলৈ গৈ আছো দামো বেছি নহয় মাত্ৰ 839 এইটো ইয়াৰ লগত এখন হেৰি দিছে মোক স্লিপ এটা দিছে এইটো ধৰিব পাৰিছেনে এইটো মই ফ্লিপকাৰ্টত আনা যে মোৰ এড্ৰেছটো ইয়াত লিখা আছে বাদ দিয়া এখন এতিয়া আহি গৈছে এইটো অৰিজিনেল মেইন বস্তুটো এইটো এতিয়া কেনেকৈ খুলিম এই ফালিয়ে গৈছে ফালিলৈ একো নাই আনবক্সিং কৰিছো যেতিয়া ভালকৈ কৰিম নেকি ইয়াত কি আছে চাই আছো পাছত প্ৰথমে মাইকটোৱে চাই লৈছো এইখন ইয়াৰ লগত দিছে ইয়াৰ জন্মৰ প্ৰমাণপত্ৰ গম পাইছে চাগে এইখন পঢ়িব নালাগে আৰু আপোনালোকে আনিলে এনেও গম পাবই যদি আনে তেতিয়া এইখন হ'ল মেইন গম পাবই আৰু বাদ দিয়ক এতিয়া আহি গ'ল মেইন বস্তুটো এইটো ধুনীয়া বেগ এটা দিছে কাৰণ এইটো ইয়াত ভৰাবলৈ সুবিধা হ'ব আমাৰ বস্তুটো এইটো ওলাই গ'ল দীঘলো আছে এইটো বহুত দীঘল আছে এইটো সকল মেইন বস্তুটো এইটো মোবাইলত লগাই কথা ক'ব পাৰিম ধুনীয়াকৈ মাতটো আপোনালোকৰ স্পষ্ট হ'ব দীঘল আছে দীঘল কৰি নাথাকো আৰু এতিয়া এই সৰু বেগটোতনো কি দিলে তাকে চাওঁচোন এতিয়া এইটো দিছে বেটাৰী এটা ইয়াত লগাবৰ কাৰণে বেটাৰী আছে ইয়াত লগালে বেটাৰী নাইকিয়া হ'লে আমি এইটো বেটাৰী লগাব লাগিব তাৰপিছত এইটো দিছে আপোনালোকৰ এইটো জেক পিন হয় পাছত বেলেগ কেমেৰা চেমেৰা বা কিবা লগাব চাগে এইটো এডাপ্টাৰ বাদ দিয়ক এইটো মোৰ প্ৰয়োজন নাই যিহেতু মই মোবাইলত লগাবৰ কাৰণে আনিছোঁ এইটো আপোনালোকৰ ক্লিপ পাছত যদি যেতিয়া লগাই লওঁ তেতিয়া আমাৰ ভিডিঅ'টো কৰোঁতে তেতিয়া আমাৰ এইটো মাইকটো সন্মুখত লৈ কিনি এইটো এনেকৈ চাৰ্টৰ এনেকুৱা হেৰিয়ত কলাৰকেইটাত ধুনীয়াকৈ আপোনালোকে ক্লিপ কৰি ল'ব পাৰিব তাৰপাছত আৰু ইমানেই আৰু কি ক'ম আৰু এতিয়া এইটো মাইকৰ পৰা মই এয়া কথা কৈ আছোঁ আপোনালোকে শুনিছে কেনে পাইছে জনাব ভিডিঅ'টোত এনেই স্পষ্ট আহিছেনে নাই মাতটো এইটো স্পষ্ট আহিব কাৰণ বা দূৰত হ'লে এইটো দীঘল আছেতো পাছত দূৰৰ পৰা ভিডিঅ' কৰিলে এইটো আমাৰ কথা ক'বৰ কাৰণে ওচৰৰ মাতটো শুনি নাপায় যে সেইটো কাৰণে আমি এইটো দূৰলৈ গৈ পিনি কথা ক'বলৈ আমাৰ সুবিধা হ'ব কাৰণ এইটো সেইবাবে আনিছোঁ আৰু এতিয়া কেনেকুৱা হৈছে জনাব ভিডিঅ'টো কেনেকৈ পালে জনাব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে সেই তাৰ লগত থকা বেল আইকনটো দবাই দিব ধন্যবাদ।